নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। শেষলৈকে চাই থাকিব, শেষত জনাব কেনেকুৱা পালে। আৰু এইফালে বইল ভেকুৰী বেঙেনা এনেকৈ বনাইছোঁ, মৰাপাত ভাজি আৰু ৰঙালাও পচলা এনেকৈ শাক বনোৱা হৈছে। আৰু এইফালে বন্ধুনী ঘৰৰ পৰা লেটা কেইটামান দিছিলে, সেইকেইটাকে ভাজিছোঁ। আৰু এয়া দেখিছেনে, লোভ লাগিছে নি আকৌ। আমি মানে খাই থাকিব পাৰোঁ, নিজৰ নহ'লেও মানে ওচৰৰ বাহঁতৰ পৰা। আৰু এইফালে ল'ৰালৈ টিফিন বনাই দিলোঁ আৰু মাকো ভাত দিলোঁ, সিহঁতকো খুৱাই বুৱাই পঠিয়ালোঁ। আৰু শেষত এয়া মই খাব লৈছোঁ, দেখিছেনে, এয়া পিটিকা হেতি। যদিও নিৰামিষকৈ খাওঁ, মানে নিজৰ ভাল লগা কৰি ল'লে নিৰামিষো বহুত বেছি ভাল লাগে খাবলৈ, নহয় জানো। আৰু এইফালে দোকানলৈ ওলাই ল'লোঁ, আৰু এইফালে কাপোৰ অলপো ধোৱা হ'ল। কাপোৰ সদায় এযোৰ এযোৰ পিন্ধিবলৈহে ভাল লাগে, মানে এই ধুবলৈ বৰ টান লাগে, নহয় জানো। আৰু ৰ'দটো দিয়া দেখিছেনি, বা ধুই থৈ আহিছোঁ। আৰু এইফালে আকৌ দোকানত আইচক্ৰীম ল'ৰাকেইটাই মানে অকল আইচক্ৰীম খোৱাৰ কথা, মই বোলো ঘৰতে বনাই দিম ৰ'বা বুলি ক'লোঁ। তাৰপিছত এইফালে সৰুকেইটাইও আহি পালেহি, পূৰা ভাল পাইছে আহি খাবলৈ। আৰু সেইকাৰণে ঘৰত বনাই দিয়া বস্তুবোৰ যিমান যি হ'লেও খাই ভাল লাগে, নহয় জানো। আৰু এইফালে আমি আইচক্ৰীমৰ লগত আকৌ আমো খাই আছোঁ। বেছি ঠাণ্ডা মই আকৌ খুলিয়াই দিছোঁ। আৰু এইফালে আমাৰ ওচৰৰ দোকানী সন্থা আজি আম খোৱা হৈছে দেই, ময়ো লৈ আহিছিলোঁ। আৰু তাইও ওচৰতে আম এজোপা আছিলে, পাৰি আনিলেগৈ। এনেকৈ আমৰ জুতি লৈছোঁ। ঘৰত নাথাকিলোঁ বুলি কি হ'ল, নহয় জানো। আমৰ জুতি নল'ম নি আৰু দোকানত হ'ল বুলি। আৰু বতৰৰ ফল বতৰত খাবই লাগিব, নহয় জানো, নহ'লে প্ৰকৃতিয়ে আমাক দুখ ধৰিব। এইফালে আইচক্ৰীমটো ল'ব লৈছোঁ, মানুহজনে পেলাই দিবা বুলি আকৌ দিয়া নাই। এইফালে ডাঙৰ বেটাও পালেহি, সি যিহেতু দেৰিকৈ আহে স্কুলৰ পৰা। আৰু তাকো দিছোঁ, সি খালি বৰ এটা ভাল নাপালে বাৰু খাবলৈ। হ'লেও লাইক এটা দিয়া বুলি ক'লে টানি আজুৰি লাইক এটা দিছে আৰু এইফালে আকৌ গধূলি সময় হ'ল, সৰু বেটাক আখৰ লিখিবলৈ দিছোঁ। আখৰ অলপ চলপকৈ লিখিবলৈ পাৰিছেগৈ আৰু দেই। বহীখন ফটা দেখিছেনে, হ'লেও মানে যেতিয়াই লিখিবলৈ মন কৰে, বাহিৰা বহী হয় এখন ঘৰত লিখা, এনেকৈ লিখিবলৈ দি দিছোঁ। আৰু নহ'লে আকৌ পাক ধৰিলে মানে লিখিবলৈ যেতিয়া মন কৰে তেতিয়াই দিব লাগিব, নহ'লে আকৌ নিলিখিবই এনেকৈ। তথাপিও আখৰকেইটা লিখিবলৈ পাৰিছেগৈ আৰু দিয়া দেখিছেনে, পূৰা একদম মনটো ভাল লাগি আছে, তাৰ একদম লাইক দি গৈছেগৈ। আৰু তাৰপিছতে আখৰ লিখাই হ'ল। সেইফালে ডাঙৰ বেটাইও কিতাপ পঢ়ি আছে। আৰু এইফালে আকৌ ৰাতি সাঁজৰ যোগাৰ কৰিবলৈ হ'লেই নহয়, লোকেল কুকুৰা এটা মৰা হৈছে। আৰু এইফালে মানে মানুহজনৰ আজি কুকুৰা কাটিব লাগে, আকৌ তেওঁ আকৌ আজিহে দেৰি হৈছে, সেইবাবে যেনিবা মই সকলোবিলাক যোগাৰ পাতি কৰি থৈছোঁ। আৰু এইফালে বইল বনোৱা হ'ল। আৰু আমাৰ তেওঁ বেছিকৈ বইলেই খাবলৈ বিচাৰে, বইলতহে মেইন বোলে জোলটো ওলায়, সেই বুলি। আকৌ এইফালে আকৌ শুকান ভাজি অকণমান নেখালে জানো হ'ব, নহয় জানো, আধৰুৱা হ'ব নহয় মাংস খোৱা, সেই বুলি আকৌ অলপ বইল বনোৱা হ'ল, অলপ এইফালে গোটা ভাজি কৰা হৈছে। আমি এনেকৈয়ে খাওঁ আৰু সাধাৰণভাৱে দেই, বৰ মছলাও নিদিওঁ, মানে একদম বৰ ষ্টাইলতো নবনাওঁ, একেবাৰে সাধাৰণভাৱে খাওঁ। আৰু আজিৰ ভিডিঅ'টো এনেকৈয়ে কেনেকুৱা পালে জনাব দেই, বাই বাই।